সুপ্ৰভাত জনাইছোঁ আপোনালোক সকলোলৈকে। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ভালেই থাকক। আজি পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাটো ধুইয়ে চিধা পাকঘৰত সোমালোহি ভাতকেইটা বনাওঁ বুলি। কণমানিজনী শুই থাকোঁতে ভাতকেইটা নবনালে নহ'লে মোৰ পাছত তাই উঠাৰ পাছত তাইৰ লগত লাগি থাকোঁতে দেৰিয়ে হৈ যায়। ভাত আৰু দালি পাতিলোঁ। এতিয়া মই জিকা আৰু আলু কাটিলোঁ। আমি কিন্তু তেল খুব কমকৈহে দি খাওঁ দেই। কিছুমানে ভাবিব পাৰে ইমান অকণমান তেল দি খাইছে বুলি। ইয়াত এতিয়া মই পেকেট মা মছলা তেনেকৈ একো ব্যৱহাৰ নকৰোঁ। শেষত অকল আদা নহৰু অকণমান দিম আৰু। আনফালে মই মাছ কেইজনীমান ফ্ৰাই কৰি আছোঁ আৰু আনফালে ভাজিখিনিও চাই আছোঁ। কালিয়ে তিয়াই থোৱা বুট কেইটামানো আছিল, ভাবিলোঁ এইকেইটাও ভাজিতে দি দিওঁ, খাবলৈ ভালেই হ'ব। ভাজিখিনি প্ৰায় হৈছেগৈ আৰু। মানুহজনে ক'লে আজি দুপৰীয়া ভাত খাবলৈ আহিব নোৱাৰিম, ফিল্ডত ডিউটি আছে, টিফিনে ভৰাই দিয়া বুলি ক'লে। এয়া মোৰ টিফিন বনাই ৰেডি। এতিয়া তেওঁ যাব হ'ব, 8:20 হ'লে তেওঁ 8:30 যাব। এতিয়া মই বনাই মেলি ৰেডি কৰিছোঁ। অকণমানিজনীও এতিয়া শুলে, তাই শুওঁতে মই বাকী কামখিনি পটাপট কৰিলোঁ। কাম বনবোৰ কৰি আজৰি হৈ মই ফ্ৰেছ হৈ ল'লোঁ। তাইও শুই উঠিল। তাইকো মই গা চা ধুৱাই মেলি অকণমান খুৱাই মেলি তাইক অলপ খেলাই লৈছোঁ। যিমান পাৰোঁ তাইৰ লগত খেলিবলৈ চেষ্টা কৰোঁ, তাইক সময় দিবলৈ চেষ্টা কৰোঁ। তাইও ভাল পায়, যিহেতু অকলে অকলে কিমান তাই খেলিব থাকিব। গুড ইভিনিং। এতিয়া দুপৰীয়া শুই উঠি ভাত পানী খাই আজৰি হৈ লৈছোঁ। পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ মই পাকঘৰৰ কাৰণে, তাকে পাৰ্চেলটো আহি পালেহি। পাৰ্চেলটো তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ, কেনেকুৱা কি হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ দৰে বাকী গৃহিণীবিলাকেও নিজৰ পাকঘৰত ব্যৱহাৰ কৰিব পাৰিব বুলি ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আমাৰ পাকঘৰত দালি বুটৰ টেমাবোৰ বেলেগে বেলেগে থওঁতে এগালমান হৈ যায়গৈ আৰু জেগাও বহুত বেছি লাগে। তাৰ কাৰণে এইটো বহুত ভাল চলিউশ্যন হয়। গোটেইবোৰ বস্তু একেলগতে ৰাখিবও পাৰিব আৰু জেগাও বাচিব আৰু সহজে ইয়াৰ পৰা উলিয়াবও পাৰে। এই পাৰ্চেলটো মই অৰ্ডাৰ কৰিছিলোঁ আমাজনৰ পৰা। ইয়াৰ প্ৰাইচটো হৈছিলে 1199 টকা। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে লওঁ বুলি ক'লে অৰ্ডাৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।